Hi guys, আজি Sunday. আজি স্কুল বন্ধ। মায়ে নাৰিকল তেল গৰম কৰিছে। এতিয়া মোৰ মূৰত লগাব। চাওক লগাই আছে। চাওক লগাই আছে মোৰ। এতিয়া মোক গা ধুব। চুলি ধুব এতিয়া তেল খানি আছে। তেল খানি পেলাই এতিয়া মালিচ কৰিব। এতিয়া বহুত ভাল লাগে। এতিয়া মোৰ মায়ে ইমান ধুনীয়া কৰে। এতিয়া আমি চুলি ধুবলৈ যাম। এনেদৰে নাৰিকল তেলৰ মাছাজটো আপোনালোকে সকলোৱে ল'ব পাৰে, বিশেষকৈ ডাঙৰখিনিৰ কাৰণে। এইটো সৰু বেবীক ৰেগুলাৰ দিব নালাগে। এইটো মই এদিন দেখুৱাইছোঁ কেতিয়াবা সৰু তাইৰ চুলিত। এনেকৈ হট টৱেলৰ আমি এখন বাথ টাৱেল লৈ লওঁ আৰু টৱেলেৰে আমি গৰম পানী দি পেলাই আমি চুলিখিনিত ভাপ দিওঁ। যিসকলৰ ভাপ দিয়া মেচিন নাথাকে তেওঁলোকে এনেকৈ দিব পাৰে। চাই ল'ব কেনেধৰণে দিছোঁ। যদি কিবা সুধিবলৈ থাকে সুধিব পাৰিব। আৰু এনেকৈ দিলে চুলিখিনি ছফ্ট হয়, তাৰপিছত উফি যায়, চুলিখিনি খুব কোমল হয় আৰু ভালো হয়। জট নালাগে চুলিত। যিসকলৰ চুলি খুব জট লাগে তেওঁলোকে এনেকুৱা কৰিলে তেওঁলোকৰ চুলিত জটখিনি ভাঙি যায়। খুব বেছি গৰম নিদিব। খুব বেছি গৰম লাগিলে স্কিনত প্ৰব্লেম হ'ব পাৰে। চ' এনেদৰে দিব, তাৰপিছত চুলি শ্বেম্পু কৰি দিব। এতিয়া আমি নতুন এটা প্ৰচেছ কৰিম। এইটো আপুনি অন্য দিনাখনো দিব পাৰে। এইটো একেদিনাই দিবলৈ নাই। দুটা ভিডিঅ' একেলগে মিক্স কৰি বনাইছোঁ। আপুনি এল'ভেৰা এনেধৰণে কাটি ল'ব। এল'ভেৰাৰ মাজৰ যিখিনি জেল আছে সেইখিনি লৈ ল'ব। ফ্ৰেছ এল'ভেৰা জেল হ'লে ভাল হয়। তো তাৰ লগত আপোনালোকে কি মিক্স কৰিব মই দেখাই আছোঁ বাৰু। আপুনি সৰু বাচ্চাসকলেও দিব পাৰে বা ডাঙৰসকলেও লগাব পাৰে। চুলিৰ কাৰণে খুব ভাল হয়। আমাৰ এই অকণমান যত্ন কৰোঁ মাজে মাজে, কিয়নো তাইৰ চুলিখিনি খুব ডাঠ আৰু খুব ঘন, আৰু চুলিখিনি আঁচুৰিবলৈ বহুত প্ৰব্লেম হয়। সেইকাৰণে তাইক অকণমান কিবা কৰি থাকিলে তাইৰ চুলিখিনি অলপ ৰেষ্ট পায়। এইখিনিৰ লগত অকণমান ভাত লৈ ল'ব। তাত এচামুচমান মৌ দি দিব এনেদৰে, আৰু অকণমান নাৰিকল তেল দি দিব। নাৰিকল তেলো দিব পাৰে, নাইবা আপুনি যিটো চুলিত লগাই তেনেকুৱা অকণমান দিব পাৰে তেল। বেছি দিব নালাগে, এচামুচমান দিলেই হ'ল চুলিখিনিৰ পৰিমাণ অনুসৰি। তাৰপিছত গোটেইখিনি আপোনালোকে এটা মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ব। কেনেদৰে কৰিব লাগে মই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। আমি তেল এচামুচমান দি দিলোঁ। গোটেইখিনি এতিয়া আমি মিক্স কৰি ল'ম। চাব, ফেটি লোৱাৰ পিছত মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি লোৱাৰ পিছত এনেধৰণে হ'ব পেষ্ট এটা। আৰু এই পেষ্টটো আপোনালোকে এটা বাচনত উলিয়াই ল'ব। উলিয়াই লৈ এনেদৰে চুলিখিনি প্ৰথমতে আপুনি চুলিখিনি জট আছে সেইখিনি ভাঙি ল'ব, ভালদৰে আঁচুৰি ল'ব। ৰিপাঞ্চি অলপ উৎপাত কৰি আছে। কৰিছিলা ন তুমি? তাৰপিছতে এনে প্ৰথমে চুলিখিনি অলপমান আঁচুৰি ল'ব। দেখিছা তাইৰ চুলিখিনি এনেকুৱা স্প্ৰিঙৰ নিচিনা উঠি যায়। তাৰপিছত খুব ঘন আৰু অলপ কেঁকুৰা, বহুত কাৰ্লি হয়। তাৰপিছত তাইক পেষ্টটো এনেকৈ চুলি গুৰিত এনেকৈ ধৰণে আমি লগাই দিলোঁ। তেনেকৈ মই লগাই দিওঁ প্ৰায়ে তাইক। চুলিখিনি অলপ ভাল হয় সেইটো কাৰণে। তো ৰেগুলাৰ দিব নালাগে, মাজে মাজে দিলেই হ'ল। আৰু ৰিপাঞ্চিকে মই তাৰপিছত শ্বাৱাৰ কেপ এটা পিন্ধাই দিম। এনেধৰণে শ্বাৱাৰ কেপটো পিন্ধাই দিলোঁ। তাই অকণ আমনি পায়, একো নাই। আমনি পায়, আকৌ এনজয়ো কৰে মাজে মাজে ন? এনজয় কৰিছিলা? ইয়াৰ পিছতে চুলিখিনি ভালদৰে শ্বেম্পু কৰি ধুই দিব। আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।